সন্ধিয়া চাহকাপ খাবলৈ কিবা এটা বনাওঁ বুলি ভাবি থাকোঁতে এই ৰেচিপিটো মোৰ চকুত পৰিল আৰু সেয়েহে ঘৰতে বনাবলৈ ল'লোঁ আলুৰ এটা ইজি বাট টেষ্টি ৰেচিপি। প্ৰথমে মই দুটা আলু ভিজাই লৈ পেলাই এয়া এনেদৰে পিটিকি ল'লোঁ। আলুখিনি পিটিকি হোৱাৰ পাছত ইয়াতে মই দুখন ব্ৰেড হাতেৰে সৰু সৰু টুকুৰা কৰি আলুখিনিৰ লগত এড কৰি দিলোঁ। এইখিনি মোৰ এড কৰা হৈ গ'ল। হোৱাৰ পাছতে এতিয়া মই ইয়াতে দিম অলপমান জালুকৰ গুড়ি, তাৰপাছত দিম এয়া অলপ জিৰা গুড়ি, তাৰপিছত দিম এয়া জলকীয়া গুড়ি, তাৰপৰা দিম ধনিয়া গুড়ি আৰু শেষত অলপমান নিমখ দি লৈ পেলাই ভালদৰে হাতেৰে গোটেইখিনি মই এটা সানি ডো বনাই ল'ম। মোৰ ডোটো ৰেডি হৈ গ'ল। তাৰপাছত মই এয়া হাতেৰে সৰু সৰুকৈ এই আলুখিনিৰ কেইটামান বল বনাই ল'লোঁ। বলকেইটা এনেদৰে হাতেৰে গোল গোল কৰি ল'লোঁ। কৰি লোৱাৰ পাছত অলপমান কৰ্ণফ্ল'ৰ ওপৰত দি এটা ছাইডত থ'লোঁ। এইফালে মই এখন চিজ পেপাৰ ল'লোঁ আৰু চিজ পেপাৰখন এনেদৰে সৰু সৰুকৈ কাটি সৰু সৰু চিজৰ টুকুৰা কৰি ল'লোঁ। যিহেতু মোৰ আলুৰ বলকেইটা সৰু সৰু সেয়েহে মই চিজ পেপাৰখন সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া মোৰ চিজখিনি এনেদৰে ৰেডি হৈ গ'ল। হোৱাৰ পাছত মই আলুৰ বলকেইটা ল'ম আৰু আলুৰ বলকেইটাৰ মাজত এই চিজখিনি ভৰাই আকৌ মই ধুনীয়াকৈ গোল গোল কৰি ছাইডত থৈ দিম। এয়া আলুৰ বলকেইটা মোৰ ৰেডি কৰা হৈ গ'ল। এইবাৰ এখন থালত মই অলপ কৰ্ণফ্লেক্স ল'লোঁ আৰু কৰ্ণফ্লেক্সখিনি অলপ হাতেৰে মোহাৰি তাতে মই আলুৰ বলকেইটা লেটিয়াই ল'লোঁ, যাতে বলকেইটাত ভালদৰে কৰ্ণফ্লেক্সখিনি লাগি ৰয়। এই বস্তুটোৱে আলুকেইটা ক্ৰাঞ্চি কৰি তুলিব। এয়া চাওক, মোৰ আলুৰ বল ৰেডি হৈ গ'ল। এইকেইটা এতিয়া ভাজিবলৈহে বাকী। আৰু ভাজিবৰ কাৰণে মই এখন কেৰাহী অলপমান ৰিফাইন গৰম কৰি ল'লোঁ। গৰম কৰি এই আলুৰ বলকেইটা এটা এটাকৈ দি দিলোঁ। ভাজাৰ সময়ত গেছটো মিডিয়াম ফ্লেমত ৰাখিব লাগিব, নহ'লে এই পুৰি যাব। যিহেতু মোৰ তেলখিনি অকণমান গৰমেই আছিল প্ৰথমে, সেয়েহে এয়া এটা অলপ ৰঙচুৱাই হ'ল। ৰঙচুৱা হোৱাৰ পাছত মই এনেদৰে হেতাখনেৰে লৰাই দিলোঁ প্ৰতিটো বল আৰু ধুনীয়াকৈ ভিতৰৰ পৰা সিজিবলৈ দিলোঁ। এনেদৰে প্ৰায় 5 পৰা 7 মিনিটমান সময় ভাজা হোৱাৰ পাছত মোৰ চিজ বল ৰেডি হৈ গ'ল। আৰু এয়া মই তেলতে ধুনীয়াকৈ ভাজি আলুৰ বলকেইটা একদম ৰঙা হৈ গৈছে। তাৰ পাছতে মই এয়া তেলৰ পৰা আঁতৰাই এখন কাঁহীত এক্সট্ৰাকৈ থৈ দিলোঁ আৰু এয়া মোৰ বল ৰেডি হৈ গ'ল চাহৰ লগত খাবলৈ। একদম বাহিৰৰ পৰা পূৰা ক্ৰাঞ্চি হৈছে আৰু যেতিয়া মই আলুটো ভাঙি চাইছোঁ তেতিয়া দেখিছোঁ ভিতৰত চিজখিনি ইমান ধুনীয়াকৈ মেল্ট হৈছে যে দেখিয়ে একদম জিভাৰ পানী পৰি গৈছে। আৰু এইখিনি